SSC GD 2026 এক্সামৰ ৰিজাল্টটো কেতিয়া আহিব? বহুত কেণ্ডিডেটে ইয়াৰ আশাত ৰখি আছে, কাৰণ যিসকল কেণ্ডিডেটৰ স্ক'ৰ ভাল আহিছে সেইসকলেতো ফিজিকেলৰ কাৰণে প্ৰস্তুতি চলাই আছে, যেতিয়া ৰিজাল্ট আহিব সেইসকলৰ মতে। কিন্তু যিসকলৰ স্ক'ৰটো অলপমান কমি গ'ল বা তেখেতসকলে ভাবাৰ দৰে স্ক'ৰ কৰিব পৰা নাই বা সেইসকলৰ ছেভত স্ক'ৰটো নাই, সেইসকলে মাত্ৰ এটা আশাতে আছে যে ৰিজাল্ট আহিব, নৰ্মেলাইজেশ্যনৰ মাৰ্ক পাম, হয়তো অলপমান ইনক্ৰিজ হ'ব, সেইকাৰণে মানে পুৰা ৰিজাল্টৰ কাৰণে অপেক্ষাত আছে আৰু ৰখি আছে। এতিয়া মেইন কথা ৰিজাল্টটো কেতিয়া আহিব? আজি ভিডিঅ'ত আমি এইটোৱে ডিছকাশ্যন কৰিম, SSC GD 2026 ৰিজাল্টটো কেতিয়া আহিব বা কেতিয়াৰ পৰা কেতিয়ালৈকে অহাৰ পুৰা বেছি চান্স আছে। চ' আহক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তোমালোকে সকলোৱে কমেণ্ট মাৰি কোৱা যে তোমালোকে ফিজিকেলৰ কাৰণে প্ৰস্তুতি চলাই আছা নাই, আৰু বাকী তোমালোকৰ ফিজিকেলৰ কাৰণে যদি ভাল শ্বুজ লাগে, মই ধুনীয়া বাছি ৰেড টেপৰ হওক কেইটামান শ্বুজ, ধুনীয়া শ্বুজ 4-5টামান টেগ কৰিছোঁ। 1000 মান টকাৰ ভিতৰত খুব ধুনীয়া শ্বুজ হয়। তো মই নিজে চাই লৈ তাৰে ময়ো কিছুমান শ্বুজ এটা ইউজ কৰি আছোঁ। তো টেগ কৰিছোঁ। তোমালোকে যদি ল'ব বিচাৰা ভাল শ্বুজ লাগে ৰানিঙৰ কাৰণে, ফিজিকেলৰ কাৰণে, তো ল'ব পাৰা, কাৰণ এতিয়া ফিজিকেলৰ সময় সকলোকে ভালৰ এটা না এটা ভাল শ্বুজৰ প্ৰয়োজন হয়ে। তো তোমালোকে চাই লৈ যদি প্ৰাইজত মিলে তোমালোকে লৈ ল'বা। মই ডিছক্ৰিপশ্যনত 5-6টামান ভাল শ্বুজ টেগ কৰি দিছোঁ। তো চাওঁ, তোমালোকে চাগে নিশ্চয় গমেই পালা দিল্লী পুলিচৰ যিটো ৰিজাল্ট আহিল এইটো কিমান লেটকৈ আহিল। ক'ব গ'লে 5 মাহৰো বেছি সময় লাগি গ'ল। আৰু যিটো SSC GD ৰিজাল্ট হয় এইটো মানে বহুতে কৈ আছে যে দিল্লী পুলিচটো ইডুকেটিয়ে কৰাইছিল, তো SSC GDটো এইবাৰ মানে এক্সামটো ইডুকেটিয়ে কৰাইছে। তো সেইটো হিচাপত চাব গ'লে যদি দিল্লী পুলিচত 5 মাহ লেট হৈছে, তো এইবাৰ SSC GDটো হ'ব নেকি? তো সেনেকুৱা চান্স একদমেই কম আছে, সেনেকুৱা কোনো চান্সে নাই, মানে বহুত কম চান্স আছে আৰু যে এইবাৰ SSC GDৰ এক্সামটো যে 5-6 মাহলৈকে ৰখাই থ'ব ৰিজাল্ট অহালৈকে, সেনেকুৱা বহুত কম চান্স আছে। তাৰ লগত দিল্লী পুলিচৰ লগত SSC GDটো কম্পেয়াৰ কৰাটো ভুল, কাৰণ ইমান বেছি কম্পেয়াৰ কৰিব নোৱাৰি। কিন্তু 90% চান্স আছে যে তোমালোকৰ আগষ্ট মাহত আহা বা জুলাই লাষ্টৰ ফালে আহা। কিন্তু জুলাই লাষ্টৰ ফালে বৰ্তমান অহাৰ সম্ভাৱনা বহুত কম দেখা পাই আছোঁ। বহুত কমে চান্স আছে জুলাই লাষ্টৰ পিনে আহা, কিন্তু তোমালোকে আগষ্টত ৰিজাল্টটো পাই যাবা কনফাৰ্ম বুলি, মানে 90% চান্স আছে আৰু আগষ্টৰ ভিতৰতে তোমালোকে ৰিজাল্টটো পাই যাবা। কিন্তু যদি ইডুকেটিয়ে যদি দিল্লী পুলিচৰ এক্সামটো কৰাইছিল, তেতিয়াহ'লে SSCৰ GDৰ যিটো এক্সাম সেইটো মানে ৰিজাল্টটো আহোঁতেও সিমানমান লেট হ'ব নেকি। সিমানমান যদি লেট হয় তেতিয়াহ'লে যদি অক্টোবৰ নৱেম্বৰ পাবগৈ, তো সিমানমান SSC GDৰ কাৰণে টাইম নাথাকে। তো কাৰণ তেতিয়ালৈকেতো নতুনকৈ 27-ৰ এপ্লাইও ষ্টাৰ্ট হৈ যাব। SSC GD 2026 এক্সামৰ ৰিজাল্ট যিটো হয় সেইটো তোমালোকে আগষ্ট মাহৰ ভিতৰত পাই যাবা। জুলাই মাহত আহিব পাৰে, বাট বহুত বেছি কম চান্স আছে যে জুলাই মাহত SSC GD 2026 ৰিজাল্টটো আহিব। চবচে বেছি হাই চান্স আছে যে আগষ্টৰ মানে মাহটোতে তোমালোকে লাষ্টতে হওক বা ফাৰ্ষ্টতে হওক, ফাৰ্ষ্টতো অহাৰ অলপ চান্স কমে আছে, কিন্তু আগষ্টৰ ভিতৰতে তোমালোকে SSC GD 2026 এক্সামৰ ৰিজাল্টটো পাই যাবা। 90% চান্স আছে। বাকী 10% এটা চান্স আছে যে দিল্লী পুলিচত যদি লেট কৰাইছে ইডুকেটিয়ে, তো SSC GDটো হয়তো কৰাব পাৰে, মানে 10% বহুত কমে চান্স আছে। তো তোমালোকে সেইটো নাভাবিবাই, তোমালোকে ভাবি ৰাখা যে আগষ্টতে তোমালোকৰ SSC GD 2026 ৰিজাল্ট আহিব। তো আশা কৰোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। জুলাই মাহত অহাৰ চান্স বহুত কম আছে, হয়তো নাহিবও পাৰে জুলাই মাহত, আৰু এইটো নকওঁ যে নাহিব, ডাইৰেক্টলি আহিবও পাৰে, কিন্তু চবচে বেছি হাই চান্স আছে, 90% চান্স আছে আগষ্টৰ মাহতে SSC GD 2026 তোমালোকে এক্সামৰ ৰিজাল্টটো পাই যাবা। যদি দিল্লী পুলিচৰ দৰে লেট কৰে 4-5 মাহ 6 মাহ সময়, তেতিয়াহ'লে কিন্তু অক্টোবৰ বা নৱেম্বৰ ইমানমান টাইম লাগি যাব। কিন্তু তাৰ মাত্ৰ 10% মান চান্স আছে, বা বহুত কম, না বুলিও ক'ব পাৰি, নাহে, সেইটো তালৈকে নাযায়ে, তেতিয়ালৈকে ফিজিকেলে ষ্টাৰ্ট হৈ যাব। তো আজি ভিডিঅ'টো ইমানে আছিলে, জাষ্ট এটা ইনফৰমেশ্যন আপডেট। মানে বহুতে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিছিল, আৰু এতিয়াৰ পৰা তোমালোকে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব নোৱাৰা, না ফেচবুকত পাৰিবা। তোমালোকে যি সুধিব আছে, যি ক'ব আছে কমেণ্ট বক্সতে সুধিব লাগিব, কাৰণ মোৰ যিটো ক'ব গ'লে মোৰ যিমান ছ'চিয়েল মিডিয়া একাউণ্ট আছে চব মই ডিএক্টিভেট কৰিছোঁ পাৰ্মানেণ্টলি। ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, যি মোৰ যিমান একাউণ্ট আছিল চব ডিএক্টিভেট কৰিছোঁ, কাৰণ মই ভাবোঁ, আৰু তোমালোকে কি ভাবা নাজানো, মানে ছ'চিয়েল মিডিয়া আজিৰ সময়ত এনেকুৱা এটা বস্তু হৈ গৈছে, মানে মানুহৰ মাইণ্ডটো পটককৈ ডিষ্ট্ৰেক্ট কৰি দিয়ে। আৰু মই ভাবোঁ মই ৰিলছত হওক, ইনষ্টাগ্ৰামত হওক, মানে বহুত ডিষ্ট্ৰেক্টেড হৈ গৈছিলোঁ। সেইকাৰণে মই বাধ্যত হৈ বা নিজে মনত এটা পাথৰ ৰাখি কেনে ডিচিশ্যনটো ল'লোঁ যে মই ছ'চিয়েল মিডিয়াৰ পৰা তেতিয়ালৈকে অফ হৈ থাকিম যেতিয়া লাইফত মানে চাকৰি এটা লৈ নলওঁ, তেতিয়ালৈকে মানে মই ছ'চিয়েল মিডিয়া ইউজ নকৰোঁ। ইউটিউবটো ইউজ কৰিম পঢ়িবৰ কাৰণে আৰু তোমালোকৰ লগত জড়িত থাকিবৰ কাৰণে, আৰু বাকী হোৱাটছআপটো লাগে কাৰণ ইনফৰমেশ্যন আপডেট হওক, কিবা কিবি চেণ্ড কৰিব। তো সেইকাৰণে মই ইউটিউব আৰু হোৱাটছআপটো অনলি ইউজ কৰি আছোঁ। আৰু হয়তো নিজক মানে কৰি লৈছোঁ, আৰু এইখিনি নিজৰ মনত জিত ৰাখিছোঁ যে যেতিয়ালৈকে চিলেকশ্যন নহয় তেতিয়ালৈকে
হোৱাটছআপ আৰু ইউটিউবে ইউজ কৰিম আৰু ছ'চিয়েল মিডিয়াৰ নামত কোনো এপ ইউজ নকৰোঁ, না ইনষ্টাগ্ৰাম না ফেচবুক, কোনো এপেই ইউজ নকৰোঁ। তো তেতিয়ালৈকে মই দূৰত থাকিম আৰু মই ভাবোঁ যিসকলৰ ৰিলছত হওক বা এইবিলাকত পূৰা এডিক্টেড হৈ গৈছা, তো মোৰ মতে তোমালোকৰ ছ'চিয়েল মিডিয়াৰ পৰা লাহে লাহে দূৰত থকা আৰু কণ্ট্ৰল কৰাটো বহুত বেছি দৰকাৰ। কাৰণ দিন ৰাতি ৰিলছ চাই থকা সময় কেনেকৈ গুচি যায় নিজে গম নাপায়। এতিয়া মই যদি ভাবোঁ 10 মিনিট ৰিলছ চাম, তো 1 ঘণ্টা 2 ঘণ্টা 9টা বজাত বহিলে 12টা 1টা বাজি যায়, তো মানে ভাত খাব টাইম হৈ যায়, সেনেকুৱা হৈ যায় আৰু। তো মই ভাবোঁ আৰু বহুত ডাঙৰ এটা ডিষ্ট্ৰেকশ্যন আজিৰ সময়ত ছ'চিয়েল মিডিয়াটো। তো তোমালোকৰ যদি পাৰা ডিষ্ট্ৰেকশ্যনৰ পৰা বাচি চলা যেতিয়ালৈকে চিলেকশ্যন নহয়। আৰু আজিৰ সময়ত জানাই তোমালোকে চকু দুটা কিমান মেইন হয়, অলপমান ইফাল সিফাল পালে ডাইৰেক্ট ওলাই দিব, চকুত কোনো মাপ নাই। তো সেইকাৰণে তোমালোকে মোবাইল চোৱাটো কমাই দিয়া। ময়ো এতিয়া মানে ডিষ্ট্ৰেক্টেড হৈ গৈছিলোঁ বহুত। তো এতিয়াৰ পৰা মানে আজি এসপ্তাহমান পৰা চব মানে ছ'চিয়েল মিডিয়া এৰি দিছোঁ। জাষ্ট হোৱাটছআপটো এনেই ইউজ কৰোঁ, মানে কিবা কিবি মানে পঠাব জানাই আৰু হোৱাটছআপটো কিয় লাগে, বহুত ইম্পৰ্টেণ্ট হয় আজিৰ সময়ত। কিন্তু ইউটিউবটো ৰাখিছোঁ যে ইউটিউবটো ডিলেটো কৰিব নোৱাৰি তোমালোকৰ লগত জড়িত থাকিবৰ কাৰণে আৰু পঢ়িব ক্লাছ কৰিবৰ কাৰণে। বাকী যিমান ছ'চিয়েল মিডিয়া আছে চব উৰাই দিছোঁ আৰু। তো বাকী গাইজ জয় হিন্দ। তো বাই বাই, বেলেগ ভিডিঅ' লগ পাইছোঁ। এণ্ড আপডেট ইনফৰমেশ্যন চাই থাকিবৰ কাৰণে চেনেলটো চবে ছাবস্ক্ৰাইব মাৰি ৰাখি থৈ দিয়া।